গাইজ আপোনালোকে কোনে কোনে চাদা খায় মোক ক'ব পাৰে কমেণ্টত। চাদা এতিয়া বনাইছোঁ চাদা। এটা কথা আছে, চাদা যি নাখায় সি হ'ল মস্ত গাধা। মোৰ লগত আছিল এটা মানে বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি। আমি যেতিয়া জব কৰি আছিলোঁ আপোনাৰ প্ৰায় 2 বছৰ একেলগে আছিলোঁ। তাৰ নামটো হ'ল আপোনাৰ হৰিদেৱ দাস। সি কি কৰিছে, সি আমাৰ লগত থাকিছে কিন্তু কেতিয়াও চাদা তাক খুৱাব পৰা নাই। মানে সি ল'ৰাটো বেলেগ বেলেগ চব খায়, চব বস্তু খায়, কিন্তু অকল চাদাটো খোৱা নাছিলে। তাক কিমান চাদা খোৱাৰ কাৰণে কিমান টেকনিক খটাইছোঁ। আৰু এটা আছিল আপোনাৰ মিন্ময় গেলা এই দুটাৰ কথা মনত পৰিলে গাইজ কি ক'ব। আমি ৰুমত একেলগে থাকিছোঁ, বহুত মানে ধেমালি ফূৰ্তি বহুত কৰিছোঁ। আজি প্ৰায় 6 মাহমান হ'ল সিহঁতৰ লগত একলগে আৰু মানে থকা নাই। হ'লেও মাজে সময়ে চিট কৰোঁ, কিন্তু মানে সেনেকৈ থকা নহয়। কাৰণ সিহঁতে বেলেগ এটা কোম্পানীত কাম কৰে, এটাই আপোনাৰ যিটো মিন্ময় সেইটো গভৰ্ণমেণ্ট চাকৰি কৰে বাৰু চেণ্ট্ৰেলত, আৰু যিটো আপোনাৰ হৰিদেৱ এই আপোনাৰ কিবা প্ৰাইভেট চাকৰি কৰে আৰু ভাল চেলাৰী পায় দুটাই। মই আপোনাৰ বেলেগ এটা কাম কৰি আছোঁ বাৰু, ক'ম বাৰু কি কাম কেইদিনমান পিছত ক'ম। কিন্তু হঠাৎ আজি সিহঁতৰ কথা কিয় মনত পৰিল জানে? মই মানে চাদা মাৰি আছোঁ, চাদা মাৰোঁতে সিহঁতৰ কথা মনত পৰিল যে কেলা ইমান মানে একেলগে থাকিছোঁ, ইমান হেৰি কৰিছোঁ, কিন্তু কেতিয়াও তাক চাদা খুৱাব পৰা নাছিলোঁ। একচুৱেলি চাদাটো মানে চাদা কোনো নিচা নহয়, এইটো মানে খালেও যেনেকুৱা নাখালেও সেনেকুৱা। যি খায় তাৰ অলপমান নিচা থাকে যে এইটো খাব লাগে, কিন্তু নাখালেও চলে, কোনো কথা নাই। দিয়ক মিন্ময় হৰিদেৱ তহঁতক মিছ কৰিছোঁ আজি দেই, চাদা খাই আছোঁ। দিয়ক গাইজ, এনেই ফানি ভিডিঅ' বনালোঁ আৰু আপোনালোকে বেয়া চেয়া নাপাব।